হয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বপ্ৰথমে আমি সমস্ত জনা অসমবাসী ৰাইজৰ চৰণত আমি ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। বৰ্তমান কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমগ্ৰ বিশ্বতে এক সুন্দৰভাৱে গুৰুজনাৰ আদৰ্শক দাঙি ধৰি জীৱতৰণৰ একমাত্ৰ উপায় গোবিন্দ মহাপ্ৰভু নিৰ্গুণ নাম প্ৰচাৰ কৰি অহা একশৰণ হৰিনাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ভক্তিৰ পঢ়াশালী ভাগৰ প্ৰত্যেক বছৰে বছৰে মূলৰ এভাগ বাৰ্ষিক অধিৱেশন হয় আৰু সেই অধিৱেশন ভাগি এইবাৰ ৯৪ সংখ্যক অধিৱেশন আৰু এই অধিৱেশন ভাগি এইবাৰ অনুষ্ঠিত হ'ব আমাৰ যোৰহাট জিলা পশ্চিম প্ৰান্তত মহবন্ধা এৰালতলি পথাৰত আৰু তাৰিখ হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ চাৰিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য আয়োজন। আৰু ইতিমধ্যে ভকতক আদৰিবৰ বাবে আমাৰ যোৰহাটবাসী ৰাইজ খুব সুন্দৰভাৱে তৎপৰতাৰে কামবিলাক আগবঢ়াই নিছে আৰু প্ৰায় ৮৫% মান কাম ইতিমধ্যে আগবাঢ়িলেই আৰু 15% মান কামৰ পাছতে ইতিমধ্যে কামৰো সমাপ্তি হ'ব। তাৰ পাছত আৰু ভকত বৈষ্ণৱক আদৰিবৰ বাবে আমাৰ যোৰহাটবাসী ৰাইজ তৎপৰ হৈ আছে প্ৰায়। গতিকে আমি সমস্ত জনা অসমবাসী ৰাইজক আগন্তুক ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ এই তাৰিখ কেইটাত আহি যোৰহাটবাসী ৰাইজক ভকতৰ চৰণ সেৱা কৰাৰ সৌভাগ্য কৰিবৰ বাবে আমি সমস্ত জনা অসমবাসী ৰাইজৰ চৰণত আমি সেৱা ভাগি নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ কৃষ্ণ। যোৰহাটত বিশেষকৈ ১২ লাখৰো অধিক জনসমাগম হোৱা ভক্তৰ যি জনসমাগম হোৱাৰ কথা আমি শুনি আছো, তাৰ বিষয়ে কি জনাব আপুনি অকণমান জনাব নেকি? সেইটো এনেকুৱা কথা আচলতে আমাৰ আদৰণি সমিতি বা সমস্ত সুন্দৰভাৱে কথাখিনি জানিব, আমি এতিয়াও সিমান মানে অৱগত হোৱা নাই বিষয়টো। তথাপিতো আমি যি সংখ্যা আপুনি আমাক জনাইছে যে সেই সংখ্যাৰ মতে আমি আদৰিবৰ বাবে সমস্ত জনা যোৰহাটবাসী ৰাইজে আমি তৎপৰতাৰে কামবিলাক কৰি থকা হৈছে বৰ্তমান। কৃষ্ণ। কিমান দূৰ আগবাঢ়িছে এই প্ৰস্তুতি? প্ৰায় ৮০% কাম হৈ গৈছে ইতিমধ্যে। হয়, আৰু বাকী যিখিনি আছে আৰু কম সময়ৰ ভিতৰতে হ'ব। আমিও এতিয়া এয়া শিবিৰ নিৰ্মাণতে ব্যস্ত হৈ আছো। গতিকে আমাৰ আঞ্চলিক হ'ল ৰমাকান্ত মুক্তিয়াতা আঞ্চলিক আৰু আমাৰ প্ৰাথমিকখন হ'ল খনামুখ সেউজী প্ৰাথমিক আৰু লগতে আমাৰ খনামুখ ঘৰফলীয়া প্ৰাথমিক, খনামুখ চিন্তামণি প্ৰাথমিক, এনেধৰণে আমি 3খন প্ৰাথমিকে এটা শিবিৰ নিৰ্মাণ কৰি থকা হৈছে বৰ্তমান। আমিও ভকত বৈষ্ণৱৰ লগতে কৰ্মৰত অৱস্থাতে আছো আৰু বাপজনাই লগ পাই আমাকো ২ এষাৰ জনাবলৈ ক'লে আমিও সমগ্ৰ অসমবাসী ৰাইজৰ চৰণত আমি পুনশ্চ সেৱা নিবেদন কৰিছো যে সমস্ত জনা আহি সেই নিৰ্দিষ্ট তাৰিখ কেইটাত উপস্থিত হৈ যোৰহাটবাসী ৰাইজক সেৱা কৰাৰ সৌভাগ্যৱন্ত কৰি তুলিব।